নমস্কাৰ দোস্ত, মই সুনীলে আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে কিদৰে ঢিঙৰ বিধায়ক আমিনুল ইছলামে তেখেতৰ ফেচবুকৰ জৰিয়তে কৰোনা ভাইৰাছক সাম্প্ৰদায়িক ৰূপ দিয়াৰ প্ৰচেষ্টা চলাইছে। গতিকে বলক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নিজামুদ্দিন মাৰ্কাজৰ পৰা কৰোনা সংক্ৰমণক লৈ কৰিছিল বিতৰ্কিত মন্তব্য এইজন বিতৰ্কিত বিধায়কে। সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে সোধা পোছাৰ কাৰণে বিধায়কজনক নগাঁও আৰক্ষী থানালৈ লৈ আহে। ডিটেনশ্যন চেণ্টাৰতকৈও ভয়াৱহ কোৱাৰেণ্টাইন চেণ্টাৰ বুলি বিতৰ্কিত বিধায়কজনে ফেচবুক পেজত উল্লেখ কৰিছে। অডিঅ' ক্লিপছৰ জৰিয়তে বিধায়কজনে কি মন্তব্য আগবঢ়ালে ফেচবুক পেজত নিজে শুনক। এনেকুৱা এটা কনস্পিৰেচি চলি আছে, এটা সম্পূৰ্ণ কনস্পিৰেচিত এটা ব্লু প্ৰিণ্ট কৰি সম্পূৰ্ণ কামবিলাক কৰা হৈছে, য'ত ইয়াত এটা মানুহো কৰোণা পেচেণ্ট নহয়, কাৰো একো প্ৰব্লেমো নাই। ইয়াৰ উপৰি কোৱাৰেণ্টাইন চেণ্টাৰলৈ যোৱা লোকসকল আৰু ঘূৰি নাহে বুলি সহজ সৰল সংখ্যালঘু মুছলমান ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে এইগৰাকী বিধায়কে। উল্লেখযোগ্য যে সমগ্ৰ অসমতে যি সময়ত চৰকাৰ তথা প্ৰশাসনে নিজামুদ্দিনৰ তবলিগী জামাতৰ পৰা অহা লোকসকলক স্বেচ্ছাই স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে, সেই সময়ত আমিনুল ইছলামৰ এই ভয়ংকৰ অপপ্ৰচাৰ আৰু সাম্প্ৰদায়িক উচতনিয়ে অসমবাসীক ভয়ংকৰ বিপদলৈ ঠেলি দিয়াৰ আশংকা কৰা হৈছে। সোমবাৰে নিশাৰে পৰা নগাঁও আৰক্ষীৰ অতিথিশালাত নজৰবন্দী কৰি ৰখা হৈছে আমিনুল ইছলামক। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ আগমুহূৰ্ততো আমিনুল ইছলামৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে আমি দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।